Hey guys, welcome back to my another video. যদি আপুনি এতিয়ালৈকে পান কাৰ্ডটো নিজৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে এতিয়া লিংক কৰি দিয়ক। লিংক কৰা লাষ্ট ডেট হৈছে 30 জুন। ইনকাম টেক্সে এটা নোটিছ জাৰি কৰি কৈছে যে সঠিক সময়ত যদি আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰে তেনেহ'লে 10,000 টকাৰ জৰিমনা দিব লাগে বা আপোনাৰ পান কাৰ্ড ব্লক হ'ব পাৰে। মোৰ কথা ব্যাখ্যা কৰা নাই যদি চাওক জি বিজনেছৰ আৰ্টিকল। এতিয়া বলক আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিবলৈ শিকোঁ। সো এতিয়া আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিম। এতিয়া মই এটা ব্ৰাউজাৰ খুলি লৈছোঁ। আপোনালোকে যিকোনো এটা গুগল ব্ৰাউজাৰ খুলি ল'ব। তাত লিখিব আধাৰ লিংক ইনকাম টেক্স বুলি লিখি ল'ব। তাৰপিছত চাওক লিংক আধাৰ ইনকাম টেক্স আছে, তাত ক্লিক কৰক। প্ৰথমটো অপশ্যনতে ক্লিক কৰিব লাগে। তাৰপিছত আপোনাৰ পেজটো অপেন হ'ব। সো ইয়াত পেজটো অপেন হৈছে। ই ফাইলিং এনিৱেৰ এনি টাইম ইনকাম টেক্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ওপৰত লিখা আছে হোম ডাউনলোডছ নিউজ এণ্ড আপডেট আছে। তেতিয়া আমাক লিংক আধাৰ আছে ইয়াত চাওক পান বুলি আছে। পানটো আপোনাৰ ফিল কৰক। পান কাৰ্ডটো নম্বৰ লিখি দিয়ক। আধাৰ নম্বৰ লিখি দিয়ক। নেম এজ পাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো নাম লিখি দিয়ক। তাৰপিছত আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আপোনাৰ যদি ডেট অফ বাৰ্থ আছে ইয়াৰ আছে তেন্তে বাৰ্থৰ সেইটো ইয়াত ক্লিক কৰি দিয়ক, টিক চিন দি দিয়ক। যদি নাই টিক চিন নিদিব, যদি আছে দি দিব। আৰু আই এগ্ৰি টু ভেলিড মাই আধাৰ কাৰ্ড ডিটেইল উইথ উদয়, তাত ৰাইট চাইন দি দিব আৰু কেপচা ফিল কৰি দিব। কেপচা ফিল কৰাৰ পিছত ইয়াত লিংক আধাৰত ক্লিক কৰিলে আপোনাৰ আধাৰ কাৰ্ডটো পান কাৰ্ডতে লিংক হৈ যাব। সো ফ্ৰেণ্ডছ, যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।